গৰু ঘৰ ঘড়ী গৰি বেঙেনা বেঙেনা আৰু প্ৰথম চকু চকু দ্বিতীয় ছাতি আমাৰ ছাতি বগীয়া জাপি চাপি তাৰপিছত ঝাৰু চাউ নিয়জীয়া মণিয়াদ টুপি টুপি মণিয়াদ ঠেলা গাড়ী খেলাগি মণিয়াদ ডালিম ডালিম নকৈছিলো মই পঢ়িছিলোঁ ন হা সচেতন কচৰত অনুচং দলং বিসৰ্গ আহ এইটো বিসৰ্গ মানে বিষাইছে আয়ো কৈ দিয়া নে নহয় এইটো আয়ো দাঁত বিষাইছে বুলি কওঁ নে আমি সেইটো হয় আকৌ এইটো চন্দ্ৰবিন্দু মানে কঁঠাল তুমি কঁঠাল খাই ভাল পোৱা নে কঁঠাল ফেভাৰিট তুমি গুটি খোৱা কঁঠাল খোৱা কেনেকৈ খোৱা যে কঁঠাল একদম কুটি নিয়কি খাইলে কৰিবা আৰু এতিয়া কি পঢ়িবা দেখুৱা ক'ত নো ল'ৰাকেইটা আছে তামোল খাইছিলে যে বিষাই গ'ল তাৰ আকৌ তামোল খালে বেয়া যে এতিয়া কি কোনটো পঢ়িবা তাৰ ককাকৰ লগত খাইছিলে আকৌ বদমাচি কৰিছিলে তামোল খাম কৈছিলে যে ভাত খায় তামোল খোৱা দেখি তাৰ দাঁতটো ভাঙি থাকিলে মাকজনী এইখিনি কোনখিনি পঢ়িবা দেখুৱা মাকজনী আছে কাম কৰি আছে কিতাপত ভৰি নিদিয়ে কিতাপত ভৰি দিলে কৃষ্ণ বেয়া পাব তোমাক বেয়া পাম দে বাবু কি কৈছে তুমি চাই থাকা ব্যায়াম কৰিছে আকৌ তুমি আইতাৰ লগত ব্যায়াম কৰিছিলা নাই আগতে তুমি পাৰিবা নাই সেনেকে কৰিছে নেকি বা পৰিবা এতিয়া ধানটো পৰিবা মিঠু আহিছিলে গ'লগৈ আকৌ কাম গ'ল কোনটো পঢ়িবা দেখুৱা ওলোৱা তুমি মই উলিয়াই দিছোঁ তুমি চাই দিবা দেই এইটো পঢ়িবা নে কোনটো পঢ়িবা দেখুৱা ইউ আমব্ৰেলা এইটো পঢ়িছিলা কোনটো পঢ়িবা কোনটো পঢ়িবা দেখুৱা নিজে ওলোৱা কোনটো পঢ়িবা তেল দেখুৱা পঢ়িলা হিন্দী এতিয়া নপঢ়ে ন তোমাৰ হিন্দী পঢ়া টাইমে হোৱা নাই এইখিনি পঢ়িবা নাই পঢ়া এইখিনি মেংগ' এদিনহে পঢ়িছিলা আজি নাই পঢ়া নহয় মেংগ' আজিয়ে পঢ়িলোঁ আৰু নালাগে মেংগ' কি তাৰ নামটো কি কোৱাচোন তুমি আঙুৰ মানে কি গ্ৰেপছ কেলে গ্ৰেপছ অনা বেপাৰীটো কেনেকৈ মাতে ডালিম মানে কি হয় ডালিম মানে কি আছিলে সেই নহয় পমিগ্ৰেনেট ইয়াৰ নাম কি আছিলে যে ইয়াৰ নাম কি আছিলে তুমি কোৱা ইয়াৰ নাম কি আছিলে নামটো কোৱা এতিয়া আনি দিব লাগিব লিচি আৰু ইয়াৰ নাম কি আছিলে কঁঠাল মানে কি আছিলে জেক ফ্ৰুট ইয়াৰ নাম কি আছিলে তুমি কোৱা ইয়াৰ নাম কি হয় ইয়াৰ নাম কি আছিলে অৰেঞ্জ আনিম দেই ইয়াৰ নাম কি আছিলে কোনে খাই বানানা কেনেকৈ খোৱা বাকলি কেনেকৈ গুচোৱা বাকলি চাকলি খাই দিলে এইটো কি হয়
বাকলি গোৱা কি খাই দিয়ে অঁ ইয়াৰ নাম কি হয় এই কিতাপ ফুৰি দিছে বনাই আছোঁ দাইল কাটি দিছোঁ পথাৰত ভাতটো মই জুইত বনালোঁ আজি চাইকচোন মই ভিডিঅ'বোৰ মই কি কি বনাওঁ কি কি ৰান্ধো আজি চাওকচোন টিভি চাই আছে বিস্কুটৰ টেমাটো লৈ মই মনে মনে ভিডিঅ' কৰি আছিলোঁ গম পাই গ'লহি টিভি চাই আছে পুৰা এয়া পিঠা এটা বনাইছোঁ পিঠাটো অকণমান পিঠাগুড়ি দিছোঁ আৰু ইয়াত গুড় দিছোঁ আৰু নিমখ অলপ দিছোঁ ঘূণঘূণীয়া কৰি দিছোঁ আৰু পিঠাটো চাই যাওকচোন মই কেনেকৈ বনাওঁ পিঠা ৰেডি হৈ গ'ল আজি মোৰ গাটো ভাল নাই কিন্তু বিষাইছে মোৰ ইয়াৰ বেটাৰ দাঁত বিষাইছে বোলে এয়া মোৰ ডিঙি বিষ টনচিল হৈ আছে আজি আৰু চৰ্দিও পাইছে একদম মানে কিবা লাগিছে জানে কি কৰোঁ জানো দৰৱ খাইছোঁ হ'লেও ভাল নাই পোৱা এইটো বেটা আজি কি পালে ৰাখি দিয়া তুমি চেমচোন আজি দেতাই বেটাক জেমছ এটা আনি দিলে তাত হেৰি পালে বিষ পালে দেখাই দিয়া তাত দেখাই দিয়া সেইটো দেখাইছে লাজ কৰিছে দেখাবলৈ আপোনালোকক দেখাই দিয়া শুন সেইটো ঘূৰাই দেখাইছে অলপ অলপকৈ গাটো একদম ভাল নাই ডিঙিটো পূৰা বিষাই আছে জানে ভাত খাব মন নগ'ল এয়া হোৱাৰ আগতে মই আপোনালোকক দেখাই দিছোঁ আৰু এয়া বেটা আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়া প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব বেটা কিবা ক'বানে কৈ দিয়া হাই কৈ দিয়া বেবলেটটো দেখাই দিয়া বা খেলনাটো দেখাই দিয়া এবাৰ ঘূৰাই দেখাই দিয়া ওপৰত দেখাই দিয়া তোমাক তলত দেখি নাই পোৱা নহয় এইটো দেখাই দিলে দিয়া দেই গুড নাইট কৈ দিয়া বেবী মুখত নপৰাই ডিঙিলৈ যাবগৈ বাই বাই কৈ দিয়া গুড নাইট বেটা লাহেকৈ কৈছে দেই আপোনালোকক